মাজনী, মাজনী, কি কৰিছ? তই ইয়াত আহি টিভি চাই আছ? তক মই পঢ়িবলৈ দিছিলে নে নাই? খালি টিভি চাবি আৰু মোবাইল চাবি, পঢ়া পাতিটো নাই। কৰোণা কালত স্কুল বন্ধ দিছে, তই ভালে পাইছ ন? ঐ, মই কি কৈ আছো তই শুনিছ নে নাই? কি কৈ আছানো মা? ইষ্টা নিদিবাচোন, মই টিভি চাই আছো। অকণটো দেখিবা যোৱা কি কৈছা? অথনিৰ পৰা মই কাকনো কৈ আছিলো পঢ়িবলৈ কৈছো মানে এইকেইদিনতো স্কুল বন্ধ টিভি আৰু মোবাইল চাই কটালি। এতিয়াতো পঢ়। স্কুল খোলাৰ পিছত স্কুলত টিচাৰে অনলাইন ক্লাছৰ বিষয়ে কিবা সুধিলে কি কবি? টিভি বন্ধ কৰ আৰু পঢ় যা। ৰাতিও পঢ়ো, ৰাতিপুৱাও পঢ়ো, টিভি চাবলৈ নিদিয়। মাজনী নেকান্দিবি, তক মই ভালৰ কাৰণেহে কৈছিলো, বেয়াৰ কাৰণে কোৱা নাই নহয়। এতিয়া অলপ পঢ়, তাৰপিছত টিভি চাবলৈ দিম, লগতে চাহৰ লগত খোৱা বস্তু খাবলৈ দিম দেই। পঢ় মাজনী। ঠিক আছে মা, মই অলপ টাইম পঢ়িম। ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব দেই।